हेलो फ्रेंड्स नमस्कार मैं अपना आसाम 20 चैनल स्वागतम जनाइছোঁ মই আজি আপোনালোকৰ ওচৰলৈ এনেকুৱা এটা টিপ লৈ আহিছোঁ মোৰ থাম্বনেইলটো আপুনি দেখিছেই চাগে মোৰ থাম্বনেইলটো দেখি পেলাই আপুনি চাগে ভিডিঅ'টো মাজলৈ সোমাই আহিছে তো মই আজি আপোনালোকক এনেকুৱা এটা এপছৰ বিষয়ে কম এপছটোৰ নাম হ'ল ভিডলাইক ঠিক আছে ভিডলাইক এপছটো কি আপুনি আপোনালোক সকলো হোৱাটছআপ চলাই হোৱাটছআপত সকলোৱে ভিডিঅ' ষ্টেটাছ দিয়ে ফটো ষ্টেটাছ দিয়ে ঠিক আছে ফটো ষ্টেটাছ দিলেও আপোনালোকে স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে কিন্তু ভিডিঅ' ষ্টেটাছ দিলে আপোনালোকে স্ক্ৰীনশ্বট ৰাখিব নোৱাৰে আৰু ষ্টেটাছৰ পৰা আপুনি ভিডিঅ' ডাউনলোড কৰিব নোৱাৰে ঠিক আছে মই আজি আপোনালোকক এইটো এটা টিপছ দিব আহিছোঁ যে ভিডিঅ' ষ্টেটাছৰ পৰা আপুনি ধৰি লওক মোৰ ষ্টেটাছৰ ভিডিঅ'টো আপোনাৰ পচন্দ হৈছে তো আপুনি মোক খুজিব বেয়া পাইছে বা আপোনাৰ ঠিক আছে তেনেকৈ যদি আপুনি মোৰ ভিডিঅ' ষ্টেটাছটো মাত বোল নোহোৱা বা কিবা মানে খুজিব মন যোৱা নাই বা খুজিব লাজ কৰিছে ঠিক আছে তেনেকুৱা যদি পৰিস্থিতিৰ পৰে তেতিয়া আপুনি কি কৰিব প্লে ষ্ট'ৰত যাব ভিডলাইক বুলি এটা এপছ আছে ভিডলাইক এপছটো ডাউনলোড কৰিব মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিম তো লিংকটো ডাউনলোড কৰিব লিংকটো ডাউনলোড কৰাৰ পিছত কি কৰিব লিংকটো ডাউনলোড হ'ব যেতিয়া লিংকটো ডাউনলোড কৰি ল'ব লিংকটো ডাউনলোড কৰাৰ পাছত কি হ'ব তিনিটা অপশ্যন আহিব প্ৰথম অপশ্যনটো যোনখিনি আপোনাৰ ভিডলাইক যোনটো ভিডিঅ' ডাউনলোড কৰে এপছটো কিছুমান প্ৰডাক্ট দেখুওৱা থাকিব তাত কিছুমান এনেকৈ ছিষ্টেম দেখুওৱা থাকিব তাত আপোনালোকে ক্লিক নকৰিব ৰাইট চাইডে ওপৰত যাব এটা প্লাছ চিন পাব ঠিক আছে প্লাছ চিনটোত ক্লিক কৰিব প্লাছ চিনটোত যেতিয়া আপুনি ক্লিক কৰিব আপোনাৰ ষ্টেটাছ যেতিয়া আপোনাৰ হোৱাটছআপ ষ্টেটাছত যিমানখিনি ষ্টেটাছৰ ভিডিঅ' আছে আপুনি তাত ডাটা কানেকশ্যন অন কৰিও ছেভ কৰিব পাৰিব অফ কৰিও ছেভ কৰিব পাৰিব ঠিক আছে আজিলৈ ইমানে যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু কৰিব পাৰিলে নে নোৱাৰিলে কমেণ্ট কৰি জনাব আৰু যদি আপুনি মোৰ চেনেলৰ নতুন মেম্বাৰ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ